Hello guys, good morning. মোৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছো। সো আজি হৈছে ফ্ৰাইডে। সো আজি আমাৰ ঘৰত আহি আছে আলহী মানে হৈছে মোৰ মামা আৰু মামী আহি আছে। সো মামা মামীটো আহি আছে, কিবাটোতো হ'ব লাগিবই। সো সেইকাৰণে মই বজাৰৰ পৰা গৈ কিবা কিবি বজাৰ কৰি লৈ আহিলোঁ। বজাৰৰ ভিডিঅ'খিনি নেদেখালোঁ বাৰু, যিহেতু দিগদাৰ হয়। সো সেইকাৰণে তো বলকচোন কি আনিছোঁ মই বজাৰৰ পৰা আৰু আজি কি বনাম আপোনালোকক দেখাওঁ আৰু আপোনালোকেও চাই থাকক। বলকচোন। সো গাইজ চাওক, এয়া হৈছে গাহৰি মাংস। আজি মই গাহৰি মাংস আৰু শুকান মৰা পাতে দি বনাম। আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই একবাৰ বনাই চাবচোন, বহুত টেষ্টি লাগে। আজি মই বনাম, এয়া হৈছে গাহৰি মাংস মই বইল হ'বৰ কাৰণে দিছোঁ। আৰু এইফালে হওক মই মাছ ফ্ৰাই কৰিম, যিহেতু মায়ে গাহৰি মাংস নাখায়। চ' সেইকাৰণে মাৰ কাৰণে মই মাছ লৈ আহিছোঁ এই কেইটামান। চ' মাৰ কাৰণে মই মাছটো কিহৰ লগত বনাম সেইটো আপোনালোকক দেখাম। চ' বলকচোন চাই থাকক আপোনালোকে। সেয়া মই মাছ ফ্ৰাই কৰি আছোঁ এতিয়া মাৰ কাৰণে। আৰু এইফালে গাহৰিটো মই বইল দিছিলোঁ ন, এইটো হৈ গ'ল। তাৰপিছত এতিয়া বনাম, বলকচোন দেখাই আছোঁ কেনেকৈ বনাওঁ। এইটো চাগে সকলো চিনে পায়, আমি এইটো আমাৰ ভাষাত মেষ্টা টেঙা বুলি কওঁ, নাজানো আপোনালোকে কি বা কয় এইটো। এইটোৱে এতিয়া মই মাৰ কাৰণে মাছৰ লগত বনাই দিম, যিহেতু খাই বহুত ধুনীয়া লাগে, টেঙা টেঙা লাগে। চ' আৰু গৰমটো বহুত দিছে চাব পাৰে। চ' সেইকাৰণে ঘৰতে আছে যিহেতু, মই সেইকাৰণে এইটো মাৰ কাৰণে বনাই দিম মাছৰ লগত। বলকচোন ইয়াক প্ৰথমতে ছিঙি লওঁ। এয়া মই ছিঙি লৈ আহিলোঁ কেইটামান মাৰ কাৰণে। চ' হৈ যাব, মা যিহেতু এজনহে খাব। চ' এইখিনি হৈ যাব। বলকচোন এতিয়া কেনেকুৱা বনাওঁ চাওঁ, দেখাই আছোঁ আপোনালোকক। চ' ইয়াতে মই দি দিলোঁ আদা, ৰচুন, পিঁয়াজ এইবোৰ ভাজি আছোঁ ধুনীয়া কৰি। ভাজা হোৱাৰ পিছত দি দিম ইয়াতে মাংসটো। আৰু এইফালে হৈছে মাৰ কাৰণে, ইয়াতে জলকীয়া আৰু ৰচুন আৰু পিঁয়াজ দিছোঁ অকল। কেইটামান জলকীয়া দি দিছোঁ, মাছ ফ্ৰাই কৰা তেলতে দিছোঁ যিহেতু, আৰু বেলেগ তেল দিয়া নাই আৰু। চ' বলকচোন চাই থাকোঁ, দেখাই আছোঁ। এয়া মই ইয়াতে নিয়মমতে পানী দি দিলোঁ। এতিয়া মই ইয়াক ঢাকনি এখন মাৰি দিম, তাৰপিছত আপোনালোকক আৰু দেখাই আছোঁ। অলপ টাইমৰ কাৰণে ঢাকনিটো মাৰি দিম, তাৰপিছত হ'বই আৰু, বেছি টাইম নালাগে ইয়াক সিজোতে। চ' ৰেডি হৈ গ'ল মা ভাগৰ টেঙাৰে মাছ বনোৱা। চ' ৰেডি হৈ গ'ল মাৰটো। চ' এতিয়া আমাৰতো বাকী আছে বাৰু, অলপ টাইম লাগিব। চ' মাৰটো আগতে হৈ গ'ল ৰেডি। কেনেকুৱা লাগিলে ক'বচোন। দেখাততো বহুত ধুনীয়াই হৈছে খাবৰ কাৰণে। টেঙা টেঙা লাগিব যিহেতু, একো নাই, গৰম চলি আছে, একো নাই। চ' গাইজ এইফালে মা বিন আৰু আলু কটিকে থৈ দিছে, সেইটো ভাজিব লাগে বোলে। চ' ভাজোঁ। চ' গাইজ গৰমত একদম থাকিব পৰা নাই, যিহেতু আমাৰ পাকঘৰটো মানে অলপ চাপৰ হয়। চ' দিনত বহুতেই গৰম লাগে। চ' সেইকাৰণে উপায় নাই, বনাবতো লাগিবই যিহেতু আলহী আহি আছে। চ' বলকচোন গোটেইখিনি কমপ্লিট কৰি লওঁ, আৰু এইফালে মাংসটো হ'ব আৰু বেছি টাইম নাই। চ' বলকচোন। চ' গাইজ এয়া হৈ গ'ল শুকান মৰাপাট আৰু গাহৰি মাংস। চাওকচোন কি ধুনীয়া হৈছে, মোৰতো পূৰা খাবই মন গৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে দেখাত কমেণ্ট কৰি জনাবচোন প্লিজ। চ' গাইজ বিন আলু ভাজিটো হৈ গ'ল, তাতে মই কেইটামান ধনিয়া পাত পেলাই দিছোঁ। চ' এতিয়া ৰেডি হৈ গ'ল গোটেইখিনি। চ' এতিয়া খাবহে লাগে, আৰু সুধিম মামা মামীক মাক কেনেকুৱা হৈছে এইবোৰ সুধিকে আপোনালোকক দেখাই আছোঁ।
চ' গাইজ মই খাই বৈ উঠিলোঁ দেউতা আৰু মই ফাৰ্ষ্ট আগতে খালোঁ মানে চ' এতিয়া মাহঁত আৰু মামা মামী খাই আছে যিহেতু চ' মই ভাবিছিলোঁ দেখাম বুলি কিন্তু নেদেখা আৰু যিহেতু মই দেউতাক সুধিছোঁ কেনেকুৱা হৈছে দেউতাই কৈছে ভালে হৈছে আৰু ময়ো কৈছোঁ ভালে হোৱা বুলি যিহেতু মই খায়ে ভাল পাওঁ সেনেকুৱা আমি প্ৰায় খায়ে থাকোঁ চ' আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভালে পালে আৰু ঘৰতো আপোনালোকে ট্ৰাই কৰি চাব কেনেকুৱা লাগিল মোক জনাব চ' ভিডিঅ'টো আজি মই এইখিনিয়ে আছিল আৰু এটা ভিডিঅ' আপোনালোকৰ মাজত আহি আছোঁ চ' আজিলৈ এৰিছোঁ টাটা বাই বাই